Hi, hello guys, good morning. আজিৰ ভিডিঅ'টো গাইজ বহুতে বেছি ধামাকা হ'বলৈ গৈ আছে কিয়নো আজি আমি যাব ওলাইছোঁ মানে এঠাইলৈ মানে সেই আমাৰ সকলোৰে মৰমৰ জুবিন দা য'ত নেকি এখন ফিল্ম শ্বুটিং কৰিছিলে সেই ফিল্মখনৰ নাম নকওঁ গাইজ তো আপোনালোকৰ মনত আছে নাই যদি মনত আছে কমেণ্ট কৰি জনাবচোন মানে সেইখন ফিল্ম শ্বুটিং কৰা ঠাইলৈ যাবলৈ ওলাইছোঁ মানে গাইজ গাইজ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক আৰু ডাইৰেক্ট গৈ তাতে দেখুৱাই আছোঁ আপোনালোকক তো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ না কি কয় গাইজ समझ रहे हो ना গাইজ আমাৰ টিমমেটবিলাক আহি গ'ল ইফালে এয়া আমাৰ পূৰা ৰেডি চবে তেল ভৰাই ল'লে এইফালে ডিপুত আমাৰ টিমমেট আহি গ'ল এতিয়া আহি পালোঁ এখন ব্ৰিজ বহুত দীঘল ব্ৰিজ হয় এইটো বৰ বেছিও দীঘল নহয় তো এইখন ব্ৰহ্মপুত্ৰৰ হয় এয়া ব্ৰহ্মপুত্ৰ এইটো ব্ৰহ্মপুত্ৰ গাইজ মানে ব্ৰহ্মপুত্ৰৰ ডাল আৰু এইফালে সোমাই আহিছে তো এয়া নামচাই ব্ৰিজ মানে ইয়াতে অলপমান ৰখি ভিডিঅ' মানে ফটো মাৰিম বুলি ভাবিছোঁ আৰু এইফালে চাপ ফটো শ্বুট পূৰা হৈ আছে সেইফালে এজন ভিডিঅ' বনাই আছে ফাইনেলি আহি পাই গ'লোঁ এই এইখন জেগালৈ আমি ফাইনেলি আহি পালোঁ ইয়াতে আমাৰ সকলোৰে মৰমৰ জুবিন দা ইয়াতে এখন ফিল্ম শ্বুটিং কৰিছিলে ফাইনেলি আমি সন্মুখত পাইছোঁ এতিয়া বৰ্তমান এইফালে সন্মুখত পাইছোঁ আৰু এতিয়ালৈকে ভিতৰত সোমাই যাওঁ বলক এইফালে চাই লওক এইফালে নতুনকৈ বনাই আছে মানে এতিয়ালৈকে হোৱা নাই এইফালে আৰু নতুনকৈ বহুত বনাই আছে আৰু সেইফালে আছে মেইন গল্ডেন টেম্পলটো তো এতিয়া ইয়ালৈকে আমি সোমাম তো আমাৰ দুজনমান লগৰীয়া একেলগে আহিছিলে কিন্তু সিহঁতৰ ৰাস্তাটো অলপ ৰং হয় বেলেগ চাইডে সোমাই গ'ল মানে তো ইহঁতকে ৰখি আছোঁ বৰ্তমান অলপ সময়ৰ পিছত আমি এতিয়া সোমাম বৰ্তমান তো এইফালে গাইজ দেখালোঁ আপোনালোকক এইফালে চাওক নাই নতুনকৈ পূৰা বনাই আছোঁ মানে বহুত ডাঙৰকৈ এতিয়া বৰ্তমান ভিতৰত সোমাই গৈ আছোঁ তো ভিতৰৰ পৰিৱেশটো চাওক নাই এই ধুনীয়া একদম চাফ চিকুণ একো লেতেৰা নাই একো পেলা নাই একদম সুন্দৰভাৱে থৈ দিছে পূৰা সুন্দৰ চাওক না কি ধুনীয়া লাগিছে গাইজ আমি ফাইনেলি ভিতৰত সোমাই আহিলোঁ আৰু ইয়াতে এইডোখৰতে আমাৰ জুবিন দাই লৈছিলে এটা শ্বট লৈছিলে এই জেগাতে হয় আপোনালোকৰ মনত পৰিছে চাগে তো ইয়াৰ ভিতৰৰ দৃশ্যবোৰ ইমান সুন্দৰভাৱে লাগিছে এইফালে চাওক নাই এটা মানে লেতেৰা নাই কি ধুনীয়া আৰু এইফালে এই জেগাতে মানে শ্বট লৈছিলে গাইজ চব জেগাখিনি চাওক না কি ধুনীয়া লাগিছে গাইজ আৰু এইফালে এখন ফিচাৰী আছে তো ফিচাৰীখনত বৰ্তমান এতিয়া পানী নাই চাগে এইফালে আছে এখন ফিচাৰী বৰ্তমান মানে পানী নাই পানী শুকাই গ'ল আৰু ইয়াতে আছে নদী মানে জেগাটো চাওক না গাইছে ইমান সুন্দৰ লাগিছে কি ধুনীয়া লাগিছে ইফালে তো সেইফালে আছে আৰু মন্দিৰটো গাইছে তো ইফালে এটা আছে ইফালে এটা আছে অলপ মন্দিৰলৈকে যাওঁ এতিয়া গাইছে তো গাইজ আমাৰ জুবিন দা ইয়াতে লৈছিলে আকৌ শ্বটটো গাইজ এইখিনি পূৰা ইয়াতে লৈছিলে এয়া মন্দিৰটো মানে মন্দিৰটো গল্ডেন টিম চৰি গাইজ মুখৰ পৰা ওলাই অহা নাই মানে গল্ডেন টেম্পল বুলি কয় গাইজ এয়া মন্দিৰটো মুখত লাগি ধৰিছে আৰু গাইজ কয় নহয় খাৰ খোৱা যিবা ওলাই কিবা বুলি তো এয়া আহি পালোঁ বৰ্তমান ভালে চাওঁ আৰু এইফালে মেৰামতি কৰি আছে গাইজ আৰু বেলেগকৈ বনাব চাগে
এই আমাৰ উকিল ডাঙৰীয়া আৰু এইফালে আমাৰ ধৰ্ম আমাৰ হিৰেশ্বৰ নতুন হয় ভাই সকলোৱে হিৰেশ্বৰক সাপোৰ্ট কৰিব লাগে যদি হিৰেশ্বৰৰ চেনেলটো চাই আছে কোনোবা নতুনকৈ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব प्यारी समझ गई ইয়াতে সকলোৱে ফটো শ্বুট কৰি আছে ভিতৰলৈকে যাওঁ বলক ভিতৰত যাওঁ তো জোতা চোতা খুলি ল'ব লাগিব গাইছ তো জোতাটো খুলি লওঁ বাছ ৰেডি এয়াই মন্দিৰটো আছে মূৰ্তিটো এয়াই আছিলে মানে আমাৰ জুবিন দাই শ্বুটিং কৰা জেগাটো তো ইয়াতে কৰিছিলে এইফালে সকলো মানুহে আহিছে ইয়াত পূৰা চাবলৈ আহিছে মানে বহুত ধুনীয়া চাবলগীয়া জেগা গাইছ আপোনালোকেও আহিব নিশ্চয় ইয়াত আহি চাব বহুত চাবলগীয়া গাইছ জেগাটো চাওক এয়া হৈছে মূৰ্তিটো ইয়াতে বহুতো মানুহ ফটো শ্বুট কৰি আছে ফটো মাৰি আছে তো গাইজ মূৰ্তিটো গল্ডেন মানে সোণৰ নহয় আৰু তো গল্ডেন কালাৰটো বহুত ধুনীয়া লাগিছে মন্দিৰটো বহুত সুন্দৰভাৱে সজাই থৈ দিছে বহুত ভাল লাগিছে তো আপোনালোকে আহিব ইয়াত এবাৰ চাব বহুত ধুনীয়া লাগিছে তো মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই ইমানেই ধুনীয়া লাগিছে ইমানেই ভাল লাগিছে মনটো চাওক পৰিৱেশটো চাওক কি সুন্দৰভাৱে মানে সজাই থৈ দিছে তো দেখাটো পিছফালৰ পৰা এইফালে চাওক না গাইছ কি সুন্দৰভাৱে মানে আৰু সিফালেও এটা বনাইছে বৰ্তমান এতিয়ালৈকে হোৱা নাই এইফালে মানে বহুত ডাঙৰ এৰিয়া ইফালে পাৰ্ক ছিষ্টেমো আছে গাইছ তো এইফালে মানুহ ফটো শ্বুট কৰি আছে এইফালে ঘূৰি আছে এইফালে ফটো শ্বুট কৰি আছে মানুহ গাইছ মানে গাইছ গোটেই ৰংটোৱে গল্ডেন মানে যিকোনো বস্তু হওক গাইছ গল্ডেন মানে আপোনালোকে এবাৰ আহক গাইছ যদিহে অহা নাই এবাৰ চাব জেগাটো বহুত চাবলগীয়া জেগা মানে আহি ইয়াত এবাৰ হ'লেও চাব আহিব বহুত ভাল লাগে মানে মনটো গাইছ মন্দিৰটো বনাই আছে কমপ্লিটলি হোৱা নাই বৰ্তমান বনাই আছে মানে এতিয়ালৈকে হোৱা নাই তো ইয়াত ন' পাৰ্কিং ন' এণ্ট্ৰি বুলি লিখা আছে মানে এনেকুৱা ভাল লাগিছে ঘূৰি ঘূৰি গোটেই জেগাটোৱে বহুত ধুনীয়া লাগিছে ক'ত ঘূৰো ক'ত নুঘূৰো লাগি গৈছে গাইছ তো চবফালে যালেও কি সুন্দৰ কি ধুনীয়া পৰিৱেশ কোনফালে যাওঁ কোনফালে নাযাওঁ লাগি গৈছে গাইছ তো মানুহবোৰে এইফালে নক'ব আৰু গাইছ আৰু গাইছ এইফালে ক'ব হ'ল अरे कहना क्या चाहते हो সৰি পদম হ'ল তো গাইছ এইফালে বুদ্ধ মন্দিৰ মূৰ্তি মানে পানীৰ মাজত থৈ দিছে আৰু গাইছ তো ইয়াত পানীটো দৈ আছে চাগে গাইছ তো মাছ চাছ নাই আকৌ এইফালে চাবলৈ কি ধুনীয়া লাগিছে গাইছ তো এয়া হৈছে আৰু এটা ৰাস্তা বনাওঁতে আহি গ'ল বৰষুণটো মানে বৰষুণ আহি গ'ল আৰু তো এতিয়া অলপ সময় ৰখিব লাগিব দৌৰিছে সেইফালে এজন লগৰটো দৌৰিছে বৰষুণ অহাৰ কাৰণে খন্তেক সময় ক'ৰবাত সোমাব লাগিব আমি এইফালে জেগা আছে তাতে সোমাই থাকিম মানে এতিয়া আমি গৈ আছোঁ আৰু এটা জেগাত মানে আৰু এটা মন্দিৰত মেইন ডাঙৰ মন্দিৰত তো তাতে গৈ আছোঁ তো এইফালে চাওঁ না কি ক'ম আৰু কি সুন্দৰভাৱে ৰাখি থৈ দিছে কি পৰিষ্কাৰ মানে জেগাবোৰ ইমান পৰিষ্কাৰ কৰি ৰাখিছে মানে গাইছ তো গাইছ মানে তাত যোৱাৰ আগতে আৰু এটা ইয়াত মন্দিৰ আছে তো ইয়াতো সোমাই লওঁ তো ইয়াতো সোমা নাছিলোঁ গাইছ তো ইয়াত সোমাই লওঁ ইয়াতো জোতা খুলিব লাগিব তো গাইছ ভিতৰত সোমালোঁ আমি এইফালে চাই লওঁ মানে এয়া কিহেৰে বনাইছে মূৰ্তিটো ইমান ধুনীয়াকৈ বনাইছে গাইছ তো নাই এই মন্দিৰটো গোটেই বেতেৰে বনাইছে মানে গাইছ তো পকাৰে নহয় বেতেৰে বনাইছে এইবিলাক চাওক না বেতেৰে বনাইছে মানে গোটেই
এইবিলাক গাইজ গোটেই বেটেৰে হয় ইমান ডাঙৰ মূৰ্তিটো গাইজ পূৰা বেটেৰে বনাইছে গোটেইটো তো আপোনালোকে এইটো চালে তো আৰু এটা জেগালৈ গৈ আছোঁ বলক তেনেহ'লে তো গাইজ আমি গৈ আছোঁ এতিয়া বৰ্তমান মেইন মন্দিৰলৈ তো মেইন মন্দিৰটো সেই তাত আছে তো গাইজ আমি এতিয়া গৈ আছোঁ ইমানে ডাঙৰ জেগাটো ডাঙৰে মানে আৰু ইমানেই মন্দিৰ আছে ঘূৰোতে মানে এতিয়ালৈকে সেই মেইন মন্দিৰটোতে গৈ পোৱা নাই তো বৰ্তমান এতিয়া আমি গৈ আছোঁ সেই মেইন মন্দিৰলৈ মানে কি ক'ম আৰু ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে গাইজ কি ক'ম কি নক'ম লাগি গৈছে ইমানেই ভাল লাগিছে জেগাটো ইমানেই পৰিষ্কাৰকৈ ৰাখিছে চাওক কি ধুনীয়া গাইজ এতিয়া মেইন মন্দিৰলৈ প্ৰৱেশ কৰিছোঁ তো এইফালে হৈছে মেইন মন্দিৰটো সেয়ে আমাৰ লগৰ দুজন আহি পাই গ'ল কিন্তু আমি ভিডিঅ' বনাওঁতে এতিয়ালৈকে আহি পোৱা নাই তো গৈ আছোঁ পালোঁ আৰু আমি পালোঁ আৰু গাইজ তো ইহঁতে মানে ফটো চটো মাৰি গুচি আহিলে তো আমি আহি পাই গ'লোঁ পুৰা ফটো চটো মাৰি দি পুৰা ভাল লাগিলে আজি একদম মানে সপোন আছিলে আহিবলৈ আজি আহিলোঁ একদম সপোন পুৰা পবিত্ৰ স্থানত আহিলোঁ আজি আৰু তোমাক কেনেকুৱা লাগিছে মানে আহি বহুতেই ভাল লাগিল লাগে একদম মনৰ পৰা ক'ব পৰা নাই নেকি কিমানটো ভাল লাগিছে একদম বহুত মানে সকলোৰে বহুত ভাল লাগিছে এই জেগাত আহি মানে কি ক'ম আৰু গাইজ কৈছিলে নহয় ক'ব মানে কথা ক'ব নোৱাৰা হৈ গৈছে মানুহে ইয়াত আহি বহুতেই ভাল লাগিছে মানে তো এতিয়া বৰ্তমান আহি পাই গ'লো ইয়াত ইফালে চাওক গাইজ তো ইফালে এয়া হৈছে মানে গাইজ এইটো কি হয় এইটো মানে পানী পানী ছিটা মানে গাইজ পানী ফুলকৈ ওপৰত মানে ফুলকৈ ছিটাই থকা কিন্তু এতিয়া বন্ধ কৰি থৈ দিছে মানে গাইজ এতিয়া বন্ধ হৈ আছে তো এইফালে আৰু মন্দিৰত সোমাওঁ এতিয়া বৰ্তমান এয়া আছে মেইন মন্দিৰটো বহুত ডাঙৰ হৈ গৈছে ইফালে সোমাওঁতে মই জোতাটো খুলি লগাইছোঁ তো বৰ্তমান গাইজ প্ৰৱেশ কৰিছোঁ আৰু এই মেইন মন্দিৰটো বহুত ডাঙৰ হয় মন্দিৰটো গাইজ চাওক না এয়া হৈছে তো গাইজ চাওক কি পৰিষ্কাৰকৈ ৰাখিছে মন্দিৰটো তো ইফালে চাওক এয়া মেইন ডাঙৰ মন্দিৰটো এইটোৱে হৈছে গাইজ মানে আপোনালোকক দেখালোঁ এইবোৰ মন্দিৰ তো এতিয়া মানে বাই দি আমি অলপ আগলৈ যাওঁ তো মানে গাইজ আমাৰ লগত আমি 8জন আহিছিলোঁ 8জনৰ ভিতৰত মানে গাইজ আমি আহি পালোঁ 4জন আৰু 4জনটো গাইজ এতিয়ালৈকে আহি পোৱা নাই অলপ মানে সিহঁতে ৰং ৰাস্তাত সোমাই পালে তো লোকেশ্যনটো দি দিছোঁ এতিয়া বৰ্তমান আহি আছে কিন্তু আহি পোৱা নাই মানে গাইজ ইফালে বাহিৰত আৰু এবাৰ চাওঁ কি আছে কি নাই ইফালে অলপ ঘূৰি লওঁ আৰু এতিয়া জোতাটো পিন্ধিব লাগিব গাইজ তো গাইজ এইখন মন্দিৰতে আমাৰ মৰমৰ জুবিন দা আহিছিলে আৰু জুবিন দা আহি মানে এইখন মন্দিৰতে শ্বুটিং কৰিছিলে তো শ্বুটিং কৰি ইয়াতে শ্বুটিং কৰি গৈছিলে তো এয়াই হৈছে আমাৰ মানে বুদ্ধ মন্দিৰ গল্ডেন টেম্পল বুলি কয় গাইজ তো এয়া চাওক ন বাহিৰৰ পৰিৱেশটো চাওক কি ধুনীয়া মানে নক'ব আৰু চাওক বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ কি ধুনীয়া ফুল ৰুই থৈ দিছে গাইজ এইফালে তো এইফালে চাওক আৰু এইফালে এটা আছে যেতিয়া এইটো মন্দিৰলৈ যাওঁ চাওঁ কি দেখি পাওঁ তো মানে গাইজ বহুত ডাঙৰ আছে গ্ৰাউণ্ডটো এই গোটেই গ্ৰাউণ্ডটোত গাইজ মানে গোটেই গ্ৰাউণ্ডটোত মন্দিৰে মানে তো মেইন মন্দিৰটো এইটো হৈছে তো দ্বিতীয় মন্দিৰটো তাত দেখুৱাইছিলোঁ আৰু আকৌ ইয়াত এটা আছে এইফালে চাওঁ তো গাইজ আকৌ এইটো এটা মন্দিৰত আহি পালোঁ তো আহি পাই মানে এয়া এটা মন্দিৰটো ইয়াতো বুদ্ধ মন্দিৰে হয় তো গাইজ ভিতৰত নোসোমাওঁ আৰু বাহিৰৰ পৰাই কৰিলোঁ তো গাইজ এইটোৱে লাষ্ট মন্দিৰ এয়া বুদ্ধ মন্দিৰ হয় গাইজ সকলো ইয়াত যিমান বি আছে গোটেই মন্দিৰবোৰ বুদ্ধ মন্দিৰে হয় গাইজ তো কি ক'ম আৰু গাইজ ভিতৰলৈকে নোসোমাওঁ আৰু বাহিৰৰ পৰাই দেখাই দিছোঁ গ্ৰাউণ্ডটো নক'ব আৰু গাইজ যিবাৰ চাওঁ গ্ৰাউণ্ডৰে মনত আহি থাকে কি সুন্দৰভাৱে ৰাখিছে কি ক'ম আৰু গাইজ এয়াই মন্দিৰটো আৰু আজি মানে বহু মানুহ কম আছে খুবেই মানুহ কম আছে বহুত মানুহ হয় ইয়াত কিন্তু আজি অলপ বহুতেই কম আছে তো কি কাৰণে কম আছে গম নাপাওঁ কিন্তু আজি কিজানি বতৰ বেয়া কাৰণে বতৰৰ পৰিস্থিতি চাই কিজানি মানুহ অহা নাই তো বহুতে কম আছে তো সিফালে আছে মানুহ তো এই চাইডে সোমোৱা নাই
এই চাইডে সোমাই সেই চাইডে গৈছে সেই চাইডে অলপ ডাঙৰ গ্ৰাউণ্ডটো ডাঙৰ পাৰ্ক ছিষ্টেম আছে যে সেইকাৰণে মানে সেই চাইডে মানুহবোৰ আছে তো এয়া কাক ভিডিঅ' কলিং কৰি আছা তুমি এয়া ভিডিঅ' কলিং কৰি আছে তো এইফালে আছে গাইছ মানুহবোৰ তো কি কওঁ তো গাইছ এইফালে আছে মানুহবোৰ এই চাইড গাইছ মানে এয়া হৈছে গল্ডেন পাগোডা বুলি কয় তো এয়া স্থাপিত হৈছিল 2010 চন ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে 2010 চনত স্থাপিত হৈছিল ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে তো আজি বহুত বছৰে হৈ গ'ল তো আৰু এইফালে এতিয়াও নিৰ্মাণ কৰি আছে বেলেগ নতুন আশা কৰোঁ আগলৈও যাতে এনেকৈ নিৰ্মাণ কৰি থাকে ভালদৰে ৰাখে মানে আমাৰ লগৰবোৰ আহি পাই গ'ল এইফালে ফটো শ্বুট কৰি আছে আহি কিনি গাইছ এইবিলাকে আছিলে ৰং ৰাস্তা নোমাই যায় এইবিলাক গাইছ পুৰা লাজ পাইছে এইফালে ৰং ৰাস্তা নোমাই গ'ল বুলি কোৱা লগে আহি পাই গ'ল তো গাইছ আজিৰ ভিডিঅ'টো ইমানেই কৰিম বুলি ভাবিছোঁ তো গাইছ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো তেনেহ'লে আজি বাই বাই